চ্যালেঞ্জ হচ্ছে ভিডিওটো চ্যালেঞ্জিং ভিডিও হয় কি হয় জানেনে আমার হাতত আছে 1 টকা তে 1 টকা পৰা আমি কৰিম চ্যালেঞ্জ কিমান মানে 1000 টকা আমাৰ টাৰ্গেট আছে কিমান কৰিব পাৰো এটা চাও কিমান খিনি কৰিব 60 মিনিট টাৰ্গেট মানে 1 ঘন্টা টাৰ্গেট কৰিছো টাইম ষ্টাৰ্ট আপোনালোকৰ ওচৰতে এইটো তো লেটস গো ফ্ৰম 1 টকা কি পায় 1 টকা কি আছে টেঙা মটৰ আছে কি মটৰ আছে টেঙা মটৰ আছে দেখা কি যাও 1 টকা একটা প্যাকেট ফার্স্ট এড মধ্যে ফার্স্ট এড পুরো একটা চকলেট প্যাকেট মটরটা পাই এটা ফার্স্ট এড আমি কোটা রাখিলু আপনার এটা মন রিমোট কাম হয়ে যাবে বলো এটা একটা টাকা বজে সাউথ মাল সেল হয়ে যাবে এই চকলেট তো মনে দিয়ে গেল আমি 5 টাকা 10 টাকা পাইছি এই 5 টাকা দিতে চাই 5 টাকা দিতে 1 টাকা 2 টাকা লো একটা বেশি হবে লাভ দিছে একটা বেশি হবে তারাবো চেঞ্জ পুরা করেছে মধ্যে একটা কিনছিল বলে 2 টাকা দাও চেঞ্জ করে দিলু ফার্স্ট রেঞ্জ না হলে সামনে দাদা প্লাস্টিকের এটা বড় করে দিছে আমরা ঢাকায় আছে এই মাত্র চকলেট সেল করে দিতে একটু নেই বেলা কি কথা দুটা পাঁচ 2 টাকা দুটা পাঁচ পাবে এই 2 টাকা তো সেল করব লাগবে এটা কি মাছ সেল করব এটা সাফ এটা ফার্স্ট সময় সেল করতে কিমান টাইম লাগে আর ওটা ফাইনালি গুড সেকেন্ড তো সবাই বলছিল যেহেতু এটা আপনার 5 টাকা তারা দিলে সেল করে দিব বলতে হবে ওয়েলকাম ডিয়ার ভাইডো মাত্রা 5 টাকা দোকান আমার সঙ্গে 5 টাকা দিয়ে কিনে দিয়েছো তো গাইস এটা আমি 5 টাকা এটা কিলো মেতে চাইছো এটা 5 টাকা কি কমাবি তো গাইস ফাইনালি আমি চকলেট লৈ ললো যেহেতু আমাৰ দুবাৰ আমাৰ চকলেট লওঁতে আমাৰ ভাল প্ৰফিট হৈছিল আৰু সেলো হৈ গৈছিল অলপ কষ্ট হৈছিল বাট সেল হৈ গৈছিল হেতু কাৰণে আমি আকৌ 3 নম্বৰ বাৰো চেষ্টা কৰিলো চকলেট হ'বলৈ যেহেতু 5 টকা হাতত আছিল তে 5টা চকলেট পাই গলো ফাইনালি চ্যালেঞ্জ চলি আছে ভিডিও ঠিক আছে মোৰ হাতত 5টা চকলেট আপুনি মুটা কিনিব নেকি চকলেট না খাওয়া হয় দেখে কোনো কথা নাই আপনি গার্লফ্রেন্ডটা কিনিব আপনার আপনার লসে আছে তো কলে না করব কাল বাই এই কথা এনি করি না সার্ভিস ওকে পাস 120 ওকে সুইচ থ্যাংক ইউ দাদা 20 টাকা বহুত ভয় কল টার্গেট দিয়া দিলা আপনি জি থ্যাংক ইউ টাকা দিয়ে মো হলো অনলি 40 মিনিট এখানে 40 মিনিট আছে 60 মিনিট বা 10 মিনিট দিয়ে এটা 40 মিনিট আছে আর মো তো আছে 20 টাকা মানে 1 টাকা পাই সেট করছিল এটা 20 টাকা পাইছে এটা সব 20 টাকা দিয়ে কিনো বলক বলক খাও আমি কিমান ট্রাই করছো একটু ট্রাই করে দাও গাইস এটা চাৰিটা চিপস লৈছো আমি যে এই চাৰিটা চিপস আমি দেখি চাও কিমান বেছো চকলেট কেটা বেছি লৈছো আৰু চিপস এটা কিমান বেছো ভাল বিজনেস চলি আছে চ্যালেঞ্জ চলি আছে ঠিক আছে মোৰ এটলিষ্ট মই আমি ল'ব নিদিওঁ এটা চিপস সেল হয়ে গেল 10 টাকা থ্যাংক ইউ দাদা ভিডিও ঠিক আছে মই চিপস সেল করতে আপনি মোবাইল কিনি বলি খাও না খাও এটা বাসে কিনো পানিও কিনো 10 টাকা সেল করেছিল চিপস দেখলে পাইলি আদা কৰিলে গুগল পে 10 টাকা টাইম বহুত কম আছে এতিয়া যেহেতু আপোনাৰ চিপছ বিক্ৰী কৰক দুটা চিপছ চাওঁ এতিয়া বাকীখিনি কি হয়
এই বিজনেছটো ভাল চলি আছে ন ভাবি আছে আৰু এবাৰ খুলি লওঁ নেকি ফাৰ্ষ্ট টাইমটো চলিব নেক্সট টাইম লাভ মাৰিব চলিব দাদা নমস্কাৰ দাদা মোৰ এটা চেলেঞ্জিং ভিডিঅ' চলি আছে ইউটিউবত এই দাদা মোৰ আমাৰ ওচৰত 5 টকা আছে চিপছ আছে ঠিক আছে আপোনাৰ মই এটা আপোনাক চেল কৰিম আপুনি ল'ব নেকি মোৰ পৰা 10 টকা কৰিম हाँ हाँ फाइनली 10 टका दादा किनले मरटू মোৰ আগত হৈ গ'ল 30 টকা হৈছে আৰু এটা Bailando contigo, let's go. ঘৰৰ চিন্তা হৈছে কি হৈছে এনেকুৱা চিন্তা হ'ব ঠিক আছে ঠিক আছে মোৰ চেলেঞ্জিং ভিডিঅ' চলি আছে কিন্তু মোৰ পৰা ঘৰত লছি দিব খাব ঠিক আছে চিন্তা থাকক বাই বাই দিয়া মোৰ ঘৰত আছে 5 টকা চিপছ ঠিক আছে আপুনি মোৰ পৰা কিনিব নেকি পাৰিলে চেলেঞ্জটো এইটোৱে ন ভিডিঅ' চলি আছে 5 টকা বস্তু 10 টকা চাবা লৈ ল আপোনাৰ খাইছে ইমান ভাল লাগিছে লৈ ল কেমেৰামেন চেন আছে কেমেৰামেনটো হ'ল চেন আছে তো আপোনাৰ পাৰিল দাদা এবাৰ কিনি ল'লে মোৰ চিপছ চেল 40 টকা ঠাণ্ডা লৈ গ'ল গৰমত ঠাণ্ডা মোৰ ঠাণ্ডা চেল গৰম Bailando contigo, নাই let's go. পইচাপাতি নাই Know your body's got a rhythm I can't ignore. When you move like that, I'm wanting more. The way you spin, you got me hypnotized. One look at you, I'm lost in paradise. Every step you take, I follow. You're the sun and I'm the shadow. The way we're moving feels so right. Let's keep dancing through the night. দাদা মোৰ এটা ভিডিঅ' চলি আছে ভিডিঅ' হয় ঠিক আছে মোৰ হাতত দুটা ঠাণ্ডা আছে আপুনি মোৰ পৰা কিনিব বাট আপুনি মোৰ পৰা 30 টকা অ'কে এই বহুত কষ্ট কৰাৰ পিছত দাদা এজন পালোঁ দাদা এতিয়া ল'লে ফাইনেলি এইটো পে' হৈ গ'ল 30 ৰুপিজ হৈ গ'ল ফাইনেল দেন থেংক ইউ এইটো বহুত কম 20 মিনিট আছে মোৰ টাইম ফাইনেলি হৈ গ'ল 30 rupees Thank you 40 টকা ঠাণ্ডা কিনিছিলোঁ মই 40 টকা মই 60 টকাত আহি গ'লোঁ এতিয়া 60 টকা মই কি লওঁ এখন দোকান কি পায় 60 টকাত তাৰপৰা এতিয়া কিমান 60 rupees কি পাম 60 rupees কি পাম বিস্কুট ফেল হ'ব গৰমত জুচ ফেল হৈ যাব ন জুচ হৈ যাব আমি ফাইনেলি পে' কৰিলোঁ 40 rupees পে' কৰিলোঁ ঠাণ্ডাত কেমেৰামেনটো বাৰে জোক দি যায় মোৰ চেলেঞ্জিং ভিডিঅ' চলি আছে ঠিক আছে ইউটিউবত চলি আছে ইমান ধুনীয়া হাঁহি মাৰিছে এতিয়া কিনিব পাৰি মানে কিনিয়ে লওক লৈ আছে এইটো তাৰ দামটো কৈ দিয়ক 200 নাট দাদাই মোক একদম মানে ভাল দামত দি আছে দেই 40 টকা স্কোৱাৰ্ট মোক 100 rupees দাদাই দি আছে প্লিজ দাদাই মোক দি আছে থেংক ইউ ভেৰি মাছ দাদা দাদা এটা চেলফি হ'ব লাগে চেলফি লওক ফটো ক্লিক কৰি ফটো হাই দিয়ক দাদা এবাৰ 5টা লৈ লৈছোঁ Bailando contigo, let's go. Know your body's got a rhythm I can't ignore. When you move like that, I'm wanting more. The way you spin, you got me hypnotized. One look. মানে মোৰ চেলেঞ্জিং ভিডিঅ' চলিছে চেলেঞ্জিং ভিডিঅ' দোকানৰ পৰা সদায় কিনে এতিয়া মোৰ পৰা কিনিলা কিমান দিব এটা 130 টকা ৰিয়েলি 130 টকা দে মেহনত চাইকেল দাদাই মোক 130 টকা পে' কৰি আছে হয় না বলক আজি 130 টকা এটা আন্ডা পে' পাই ন মোৰ চেলেঞ্জ ভিডিঅ' চলি আছে ঠিক আছে ইউটিউবত চলি আছে মোৰ ওচৰত ঠাণ্ডা আপোনাৰ মোৰ কি মানে ঠাণ্ডা আৰু এইটো চেলেঞ্জ ভিডিঅ'
20 টকা পায়। চেলেঞ্জিঙত এনে 20 টকা পাৰিব, তুমি বেছি কিনিব লাগিব। ন? 40 টকা কিমান দিব লাগিব ন? 40 টকা। নাই নাই 5 টকা দিম। দোকানত পাব 5 টকাত বেছি স্প্ৰাইট পায়। মই ক'লে আপোনাক ফটো মাৰি ভিডিঅ' ভাল Yeah. Bailando contigo, let's go. Know your body's got a rhythm I can't ignore. When you move like that, mobile I'm wanting. 130 মানে 130 যে 20 টকা মই অৰ্ডাৰ দি দিলোঁ, দাদা মোক 130 পে' কৰিলে। থেংক ইউ। আছে অনলি 3 মিনিট আছে, 3 মিনিটত মই এই 3টা স্পাইচ চেল কৰিব লাগে। এতিয়া চাওঁ কৰিব টাইম বহুত কম কৰিব লাগে। মোৰ চেলেঞ্জিং ভিডিঅ' চলিছে, চেলেঞ্জৰ ভিডিঅ' চলিছে ইউটিউবত। কৰিব চেলেঞ্জৰ ভিডিঅ' চলি আছে, কৰিব কৰি লওক, গৰম পৰি আছে নকৰে। হেল্ল' দাদা মোৰ চেলেঞ্জৰ ভিডিঅ' চলিছে, কৰিব নেকি? আমি আম খাই আছো। आम है ऐसे क्या करना है? ऐसा कुछ आता है? आता है ये नहीं आता है? नहीं आता है। ठीक है हिंदी में बोलो। क्या बात कर, मैं भी है दे। अरे मेरा का देखो ना, मेरा का देखो, कैमरा का तरफ देखो, इनके तरफ मत देखो कि मैं हेलो अप्सना ना प्रमोट करब একো নালাগে জাস্ট মোৰ চ্যালেঞ্জ চলি আছে ঠিক আছে মই কিমান টকাৰ পৰা মানে সেল কৰিব পাৰোঁ হয়তো মই 1 টকাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ এই 1 টকাৰ পৰা আহি এতিয়া মই স্প্ৰাইট কিনিলোঁ ঠিক আছে আপুনি মোক এইটো এটা স্প্ৰাইট কিনি লওক তুমি কিমান দিব পাৰে কিবা বিচাৰিছে মোৰ পৰা এতিয়া মইনো কি দিব পাৰিম এই ভণ্টিকেইটা হেল্প হৈ যাব whatever মানে ভণ্টিক 20 rupees দি আছো এইটো টেন্সটো আপোনাৰ যিমান আছিল সিমানতে দি ৰবা টাইম আপ পচিনা হৈ গ'লে কৰিছোঁ বাই